গতিকে বজাৰত বিভিন্ন ভেজাল গুড় আজিকালি উপলব্ধ হৈ আছে আমাৰ নিজৰ অসমৰ বাঁহে বনোৱা খাৰু এয়া দেখিছেনে হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ' লৈ মই বৰ্তমান উপস্থিত হৈ আছোঁ তেজপুৰৰ পুৰা মেইন চাৰিআলিত দেখিছে নহয় কাৰণ আহিছোঁ আজি মই এখন ভোগালী উৎসৱ চলি আছে ভোগালী মেলা মাঘ বিহু ফেষ্টিভেল তাপিয়াৰ সজ্জনত ইয়াত আয়োজিত কৰা হৈছে বলক ভিতৰলৈ আপোনালোকক লৈ যাম চামগৈ সমগ্ৰ পৰিৱেশটো কেনেকুৱা বিহু আহি ঠিক দুৱাৰদলিত আৰু 6 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে এই মেলাখন ইয়াত আয়োজিত হৈ আছে গতিকে বলক ভিতৰলৈ গৈ পাই দেখাওঁগৈ আপোনালোকৰ সমগ্ৰ পৰিৱেশটো কেনেকুৱা হৈ আছে বিহু আহি পালেহি নহয় বলক চাবগৈ লাগে মেলাখন কেনেকুৱা আহক গতিকে মাঘ বিহুৰ এই ভোগালী মেলাখন কোনডোখৰত হৈ আছে একজেক্টলি মই আপোনালোকক জনাই দিছোঁ এইটো হৈ গ'ল আমাৰ তেজপুৰৰ মেইন চাৰিআলি চকটো বজাৰৰ মেইন চাৰিআলি চকটো আৰু চকটোৰ একেবাৰে নিচে কিনাৰতে ইয়াত দেখিছে আপোনালোকে বৰ্তমান চলি আছে এইখন মাঘ বিহুৰ মেলা তাপিয়াৰ সজ্জনত ইয়াত আয়োজিত কৰা হৈছে লগতে DICC আৰু গ্ৰাণ্ড থৰ্টনৰ গতিকে বলক ভিতৰলৈ যাম আৰু ভিতৰলৈ গৈ পেলাই চামগৈ সমগ্ৰ পৰিৱেশটো আৰু কি ধৰণৰ ইয়াত মেলাখনত কি ধৰণৰ প্ৰতিষ্ঠানসমূহ উপলব্ধ হৈ আছে বলক যাওঁ ভিতৰলৈ গতিকে বলক মই ভিতৰত আপোনালোকক লৈ যাওঁ সমগ্ৰ পৰিৱেশটো দেখুৱাওঁ কেনেকুৱা ধৰণৰ ইয়াত আয়োজন চলি আছে ইয়াত বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান ইয়াত আহি উপস্থিত হৈছেহি আৰু এইখন সাধনা ফুড প্ৰডাক্টছৰ আহিম নিশ্চয় ভালকৈ মই দেখুৱাম এনেই সমগ্ৰ পৰিৱেশটো অলপমান আপোনালোকক দেখুৱাই লৈছোঁ আৰু তাৰ লগতে তাপিয়াই আয়োজিত কৰিছে এইখন মেলা আৰু এই মেলাখন তাপিয়াৰ অলপমান বিভিন্ন কিছুমান তেওঁলোকৰ ছাৰ্ভিচেছৰ বিষয়ে ইয়াত দি থোৱা আছে আৰু আপোনালোকে নিশ্চয় যোগাযোগ কৰিব পাৰে কিবা এনেকুৱা ধৰণৰ আপোনালোকক যদি আঁচনিৰ প্ৰয়োজন আছে তেন্তে নিশ্চয় তাপিয়াৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু বলক মই আগুৱাই আপোনালোকক লৈ যাওঁ সমগ্ৰ পৰিৱেশটো এনেই অলপমান দেখুৱাওঁ ভিতৰলৈ ইয়াত খোৱা বোৱাৰ কিছুমান প্ৰতিষ্ঠান দেখিছোঁ ইয়াত আহিছে আৰু এজ এ হ'ল সম্পূৰ্ণ ইয়াত পৰিৱেশটো এনেই অলপমান থুলমূলকৈ আপোনালোকক দেখুৱাইছোঁ এণ্ড তাৰ লগত মই অলপ ডিটেইলছত আপোনালোকক চিনাকি কৰাব বিচাৰিম ইয়াতে দেখিছে কিছুমান মহিলা উপস্থিত হৈ আছে অসমীয়া জলপানৰ ইয়াত বিভিন্ন সামগ্ৰী মই ইয়াত দেখা পাইছোঁ গতিকে নিশ্চয় কথা পাতিম ভালকৈ অলপমান এইবোৰ প্ৰতিষ্ঠানৰ বিষয়ে আমি নিশ্চয় কৰি গম পাম আৰু জানিবলৈ চেষ্টা কৰিম গতিকে বলক অলপ ডিটেইলছত মই এতিয়া আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখুৱাওঁ গতিকে বৰ্তমান আহিছোঁ এইখন ট'টোছ ফুড প্ৰডাক্ট আমাৰ তেজপুৰৰে এখন এনেকুৱা প্ৰতিষ্ঠান হয় য'ত বিভিন্ন ধৰণৰ এনেকুৱা আপোনালোকে পেকেজিং বস্তু গম পাব এই খুৰীয়ে নিজৰ হাতেৰে গোটেইখিনি সম্পূৰ্ণখিনি বস্তু বোলে প্ৰস্তুত কৰি তুলিছে গতিকে নিশ্চয় কথা পাতিম অলপমান আৰু ইয়াত এটা বৰ ধুনীয়া বস্তু দেখিলোঁ মই আৰু এইটো হ'ল ধনিয়াৰ আচাৰ গতিকে মই দেখা নাছিলোঁ ধনিয়াৰ আচাৰ বস্তুটো গতিকে এইটো টেষ্ট নিশ্চয় কৰিব লাগিব মই লৈ যাম টেষ্ট কৰিমগৈ এইটো কেনেকুৱা হয় আৰু এনেই আপোনালোকৰ অলপমান প্ৰতিষ্ঠানটোৰ বিষয়ে অলপমান এনেই জনাই দিয়কচোন প্ৰতিষ্ঠান মই নিজে কৰোঁ যে মোৰ কোনো হেৰি নাই আপোনাৰ নামটো এনেই মন্তি বৰুৱা ঘৰতে তেজপুৰৰ কোন জেগাত ঠিক আছে বহুত ভাল লাগিলে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইয়াত আচাৰৰ আপোনালোকে দেখিছে ইয়াত বহুত বেলেগ ধৰণৰ আচাৰ এইটো ভোট জলকীয়া আচাৰ এটা মই আপোনালোকক দেখুৱাইছোঁ গতিকে নেক্সট এখন ৰুবি ষ্টল আহিছোঁ আমাৰ তেজপুৰৰ বামুণ গাঁৱত আৰু ইয়াত দেখিছোঁ বিৰাট ধুনীয়া বস্তু কিছুমান আছে অসমীয়া সাজপাৰৰ উপৰি তাৰ লগতে খাদ্যৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু ইয়াত উপলব্ধ আছে অলপ জানো আহক এই বাইদেউকেইজনী ৰখি আছে এওঁলোকৰ পৰা প্ৰতিষ্ঠানটোৰ বিষয়ে অকণমান বস্তু এইখিনি যিমান বনাইছে আপোনালোকৰ নিজৰ আচ্ছা আৰু ৰুবি বোলে এখেত মা হয় মা গৈ পিছফালে ৰখি আছে অলপ আগলৈ আহক আপোনাকো চিনাকি কৰাই দিওঁ ৰাইজৰ লগত হয় বহুত ভাল লাগিছে সামগ্ৰীখিনি বস্তু দেখি মই বনাই থাকোঁ ঘৰত চব বস্তু মই নিজে বনাইছোঁ হয় এবাৰ মানে প্ৰথমকৈ কৰিছোঁ আৰু প্ৰথম আৰম্ভণি কৰিছে আগলৈকে কৰি যাওঁ বুলি ভাবিছোঁ নিশ্চয় বহুত শুভেচ্ছা থাকিলে আগলৈ আপোনালোকৰ বাবে আৰু ভাল লাগিছে বস্তুখিনি দেখি লৈ পেলাই মই ইয়াত দেখাইছোঁ আপোনালোকক ইয়াত দেখিছে অলপ এইবোৰ মুড়ি গুড়ৰ লাড়ু এয়া গমৰ লাড়ু দেখিছে ইয়াত গমৰ লাড়ু পেকেট তাৰ উপৰি নাৰিকলৰ লাড়ু ইয়াত দেখিছে এইটো আমাৰ হেৰি ন সান্দহগুড়ি পেকেট গতিকে এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানসমূহ আপোনালোকে দেখিছে ইয়াত আহি আপোনালোকে নিশ্চয় আগন্তুক বিহুৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু খাদ্যৰ বস্তুৰ উপৰিও এনেকৈ ধৰক বিভিন্ন ধৰণৰ বস্তু আৰু ইয়াত উপলব্ধ আছে আৰু বলক যাওঁ আগলৈ আৰু চাওঁগৈ আৰু আগৰ প্ৰতিষ্ঠানসমূহত কি বস্তু উপলব্ধ আছে আৰু এইফালে দেখিছে খুৰীয়ে একদম পূৰা গৰম টেকেলি পিঠা বনাই আছে মই অলপমান আপোনালোকক দেখুৱাই দিছোঁ বঢ়িয়া একদম গৰম হৈ গ'ল টেকেলি পিঠা ৰেডি
এইখনৰ নাম হৈছে অসমীয়া জলপান আৰু আমাৰ বেচেৰি ইয়াৰ পৰা আহিছে খুৰী ইয়াত ব্যস্ত হৈ আছে পুৰা আৰু দেখাইছোঁ সমগ্ৰ পৰিৱেশটো ইয়াত কি ধৰণৰ বস্তু ইয়াত উপলব্ধ আছে দেখিছে বৰা ধানৰ চিৰা এইটো আৰু তাৰ লগতে এয়া কোমল চাউলৰ চিৰা নেকি এইটো কোমল চাউলৰ ন এইটো বৰা ধানৰ কোমল চাউল এইটো বৰা চাউল ভাজি ৰখা বৰা চাউলৰ পেকেট দেখিছে আপোনালোকে ইয়াত তাৰ লগতে বিভিন্ন ধৰণৰ আমাৰ পিঠা এয়া বেহুৱাই আপোনালোকে দেখিছে বৰ বঢ়িয়া লাগে বস্তুটো খাই দেই আৰু ইয়াৰ পৰা লোকেল গুড় আপোনালোকে দেখিছে গতিকে বজাৰত বিভিন্ন ভেজাল গুড় আজিকালি উপলব্ধ হৈ আছে গতিকে যদি একদম পূৰা বঢ়িয়া কোৱালিটি গুড় লাগে তেন্তে নিশ্চয় আহিব পাৰে ইয়াত কিন্তু আমি দেখিছোঁ এজন কিবা আপুনি ক্ৰয় কৰি থকা যেন লাগিছে গতিকে এনে সমগ্ৰ পৰিৱেশটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে এইটো মানে তেজপুৰত এনেকুৱা হৈ থাকিলে আমাৰ ভালেই লাগে আৰু মানে এইটো জেগা যিটো ইয়াত মানে আমি পাইছোঁ এইটো মানে একচুৱেলি আমিও গম নাপাইছিলোঁ ইয়াত যে মানে এনেকুৱা ধৰণৰ জেগা এটা আছে খুব ভাল হৈছে আৰু মানে মানুহৰ আপোনাৰ অহা যোৱাটো বহুত ভাল হৈছে আৰু মাঘৰ বিহু যেতিয়া আৰু তেজপুৰ ফুডিৰ সকলোকে মানে ভোগালী বিহুৰ ওলগ জনালোঁ আগতে ধন্যবাদ বহুত ধন্যবাদ আপোনালৈও থাকিলে আৰু বহুত ভাল লাগিছে নে সমগ্ৰ পৰিৱেশটো দেখি পেলাই আৰু বলক আগতে মই আৰু আগলৈ আপোনালোকক লৈ যাওঁ আৰু দেখুৱাওঁগৈ সেইটো চাইডে যাওঁ বলক তাত গৈ পেলাই চাওঁগৈ কি আহিছে বৰ্তমান এইখন প্ৰতিষ্ঠান মই আপোনালোকক দেখুৱাইছোঁ শিল্পিকা আৰু শিল্পিকা বাঁহেৰে তৈয়াৰী কৰা প্ৰতিষ্ঠান হয় বিভিন্ন ধৰণৰ বাঁহৰ ইয়াত মই গহনা গাঁথনি দেখিছোঁ বলক আপোনালোকক দেখুৱাওঁ ইমান ধুনীয়া এইবোৰ বাঁহেৰে তৈয়াৰ কৰা চাওক মই অলপমান আপোনালোকক গোটেই বস্তুখিনি ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ সকলোখিনি সামগ্ৰী সকলোখিনি গহনা তৈয়াৰ কৰা হৈছে বাঁহেৰে বৰ ধুনীয়াকৈ দেখিছে আৰু তাৰ লগতে ইয়াত এইবোৰ কি চেঞ্জ আছে বেলেগ ধৰণৰ সকলোখিনি বাঁহেৰে বনোৱা আৰু সকলোখিনি বস্তু ইয়াত বাঁহেৰে প্ৰস্তুত কৰি পৰা খুৰাসকল ইয়াতে আছে তেওঁলোকে আৰু তাৰ লগতে দেখুৱাইছোঁ আৰু অলপমান ভিতৰতো আছে খাৰু চাৰু বাঁহৰ কিবাকিবি বস্তু আছে মই তাকে আপোনালোকক দেখুৱাবলৈ অকণমান যত্ন কৰিছোঁ গতিকে শিল্পিকাৰ মই অলপমান আপোনালোকক ইয়াত খাৰু দেখাইছোঁ বাঁহেৰে প্ৰস্তুত কৰি তোলা খাৰু ইমান ধুনীয়া চাওকচোন ৱাও দেখিয়ে ভাল লাগিছে আমাৰ নিজৰ অসমৰ বাঁহে বনোৱা খাৰু ইয়াত দেখিছেনে বিভিন্ন ধৰণৰ গহনা ইয়াত আপোনালোকক দেখুৱাইছোঁ এইবোৰ বেজ হয় বেজ লগাব পৰা যায় এইবোৰ দেখিছেনে আপোনালোকে গতিকে সঁচাই দেই বিৰাট ভাল লাগিলে এইটো এইবোৰ কাণফুলি আছে লগত কাণখন ফুটা এটা থকা হ'লে পিন্ধিয়ে ল'লোঁ হয় তাপিয়াৰ সজ্জনত এইখন বিহু মেলাত আয়োজিত হৈছিলে এটা আৰ্ট কম্পিটিশ্যন পলক চিনাকি হোংগে পতাপত কেইজনমান কণমানিৰ লগত বলক মই এতিয়া আপোনালোকক জনাওঁ অলপমান তাপিয়াৰ বিষয় আৰু তাৰ লগতে তাপিয়াৰ যোগেদি আপোনালোকে কি আঁচনিৰ সুবিধা ল'ব পাৰে হয় নমস্কাৰ মই আবিদুৰ ৰহমান আমাৰ এপাৰ্টৰ CDTA গ্ৰাণ্ড থৰ্ণটন বুলি এটা কোম্পানী আছে এই কোম্পানীটো হৈছে ক্লাষ্টাৰ ডেভেলপমেণ্ট টেকনিকেল এজেঞ্চি আৰু আমি শোণিতপুৰত মানে আমি প্ৰায় 3 বছৰ ধৰি পেলাই আমি কাম কৰিছিলোঁ আমাৰ যিবোৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগবোৰ আছে বিশেষকৈ আপোনালোকে জানে যে আমাৰ যিসকল উমেন আছে জাম জেলি পিকল যি প্ৰডাক্টবোৰ বনাই থাকে তেখেতসকলক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰে আমি এটা অনুষ্ঠান কৰিছিলোঁ সেইটো হৈছে তাপিয়া তেজপুৰ এগ্ৰ' এণ্ড এলাইড প্ৰচেছৰ্ছ ইণ্ডাষ্ট্ৰী এছ'চিয়েশ্যন ইয়াত কি হৈছে যিমানবোৰ সৰু ক্ষুদ্ৰ উদ্যোগ আছে গাঁৱৰ বা উমেনসকল তেখেতসকল একত্ৰিত হৈছে বৰ্তমান 140 মেম্বাৰ্ছ আৰু তেখেতসকলে মিলি পেলাই আজি এই ভোগালী বিহু কাৰ্যসূচীটো তেখেতসকলে ইয়াত পাতিছে ইয়াৰ মূল লক্ষ্য হৈছে যে তেজপুৰত আমি এনেকুৱা এটা এটমছফিয়াৰ ক্ৰিয়েট কৰোঁ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰোঁ য'ত সৰু আৰু লঘু উদ্যোগবোৰে তেখেতসকলে মাৰ্কেট পায় আৰু অসমীয়া আমাৰ যিখিনি খাদ্যবস্তু আৰু যিখিনি সাজপাৰ যাতে আমি গ্ৰাহকৰ কাৰণে আমি দিব পাৰোঁ বা ভাল কোৱালিটি বা নিজে ঘৰত বনোৱা কোৱালিটি আমি দিব পাৰোঁ সেই উদ্দেশ্যৰে এইটো কৰা হৈছে চ' তেজপুৰবাসী ৰাইজক মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে আমন্ত্ৰণ জনাইছোঁ যে আপোনালোকে ইয়াত আহক আহি পেলাই এই পৰিৱেশটো উপভোগ কৰক আৰু যিবোৰ ক্ষুদ্ৰ জাম জেলি উদ্যোগ আছে বা অন্যান্য ধৰণৰ মানে ফুড প্ৰচেছিং মাইক্ৰ' লেভেলৰ উদ্যোগ আছে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে আহক তাপিয়াত যোগ কৰক আৰু তাপিয়াৰ পৰা আমি অকল মাৰ্কেটিং প্ৰমোশ্যনেই নহয় আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন বিভিন্ন ধৰণৰ লোন এক্সপ'জাৰ ভিজিট তাৰপিছত আপোনালোকৰ টেকন'লজি আপগ্ৰেডেশ্যন কেনেকৈ হ'ব পাৰে কোৱালিটি কেনেকৈ আপোনালোকৰ ভাল হ'ব পাৰে গোটেইখিনি প্ৰচেষ্টা আমি লৈছোঁ আমাৰ লগত আছে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ চেণ্টাৰ এপাৰ্ট গভৰ্ণমেণ্ট অফ আছাম চ' মই সকলোকে আকৌ এবাৰ আমন্ত্ৰণ জনাই ধন্যবাদ জনাইছোঁ আপোনালোকক ধন্যবাদ দাদা আৰু বিহুৰ শুভেচ্ছা থাকিল তেজপুৰ ফুডি ফালৰ পৰা ধন্যবাদ চ' সমগ্ৰ ভোগালী মেলাখন মই আপোনালোকক দেখুৱালোঁ আশা কৰোঁ চাই ভাল পালে অহা 13 জানুৱাৰীলৈকে বৰ্তমান তেজপুৰৰ মাজমজিয়াত এই মেলাখন আয়োজিত হৈ আছে আপোনালোকে নিশ্চয় আহিব পাৰে আৰু বিভিন্ন ইয়াত সামগ্ৰী সা সামগ্ৰীবোৰ আহি
ক্ৰয় কৰিবহি পাৰি আৰু আগন্তুক বিহুৰ শুভেচ্ছা আপোনালোকক সকলোকে জ্ঞাপন কৰিলোঁ গতিকে লগ পাই আছোঁ নেক্সট ভিডিঅ'টোত চাই থাকক তেজপুৰ ফুডি ধন্যবাদ আৰু জয় অসম